সুনামীৰ নিচিনাকৈ মানৱ সভ্যতা ধ্বংস কৰিবলৈ বৈজ্ঞানিকৰ তুমি সাঁথৰ হৈ ৰলা। তোমাৰ পৰা হাত সাৰিবলৈ কোনো ৰাস্তা নাৰাখিলা, কোনো ৰাস্তা নাৰাখিলা। জলে স্থলে আকাশে বতাহে বিশ্ববাসীক নিথৰুৱা কৰিলা। জলে স্থলে আকাশে বতাহে বিশ্ববাসীক নিথৰুৱা কৰিলা। গোটেই মানৱ সভ্যতাকেই তুমি অচল কৰি পেলালা। গোটেই মানৱ সভ্যতাকেই তুমি অচল কৰি পেলালা। কৰোণা 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 কৰোণা। চিকিৎসা বিজ্ঞানো আজি তোমাৰ ত্ৰাসত। চিকিৎসা বিজ্ঞানো আজি তোমাৰ ত্ৰাসত। উপায়হীন অসহায় হৈ পৰিছে। বিশ্ব স্বাস্থ্য সংস্থায়ো তোমাক মহামাৰী ৰূপে ঘোষণা কৰিছে। বিশ্ববাসীক তুমি নিষ্ঠুৰভাৱে মৃত্যুৰ মুখলৈ ঠেলি দিলা। বিশ্ববাসীক তুমি নিষ্ঠুৰভাৱে মৃত্যুৰ মুখলৈ ঠেলি দিলা। বিশ্ব অৰ্থনীতিক বহু বছৰলৈ তুমি দুৰ্বল কৰি থৈ গলা। কৰোণা 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 কৰোণা। তোমাৰ সংসাৰী ৰূপ দেখি বিশ্ববাসী হৈ পৰিছে আজি শংকিত শংকিত শংকিত। শেষ আশ্ৰয় হিচাপে মানুহে কৰিছে ভগৱানৰ ওচৰত নিজকে সমৰ্পিত সমৰ্পিত। স্কুল কলেজ অফিচ ভ্ৰমণ বন্ধ কৰি ছাত্ৰ ছাত্ৰী ৰজা প্ৰজা সকলোৱে আজি ঘৰতে কাৰাবন্দী ঘৰতে কাৰাবন্দী। মানৱ সভ্যতা বচাবলৈ মন্দিৰে মছজিদে কৰোণা বিচাৰি আমি প্ৰাৰ্থনা কৰি ফুৰিছো। কৰোণা বিচাৰি আমি প্ৰাৰ্থনা কৰি ফুৰিছো।